হেল্ল' বন্ধুসকল মই মানে এতিয়া ডিউটিত আহিলোঁ ডিউটিত আহি ৰেষ্টুৰেণ্টত অকণমান মানে বিশ্ৰাম কৰি আছোঁ গাইজ ইয়াত আৰু মই কি কাম কৰোঁ কি কাম নকৰোঁ আপোনালোকে অকণমান চাওক ছাপোৰ্ট কৰক মোক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই গাইজ আৰু মই ৰেষ্টুৰেণ্ট বহাটো মানে অকণমান এটা বেলেগ ভিউ এটা ধুনীয়া মানে ভাল লাগে সেউজীয়া সেউজীয়া চাৰি চাইডে কেফে মানে ৰেষ্টুৰেণ্টটো সেই আৰু দি আছে নহয় সি বা তামান অৰ্ডাৰ দিয়ে জোতাই কি কাম কৰোঁ কি কাম নকৰোঁ সেইবিলাক চাওঁগৈ মানে আপোনালোকে চাই থাকক মই কামটো কৰি থাকিম ডাইৰেক্ট সোমাই পিনে আহিলোঁ মানে আমাৰ ইউনিফৰ্ম আছে কিন্তু গৰমৰ কাৰণে কোনো ইউনিফৰ্ম পিন্ধা নাই আৰু 2-3 মাহ পিছত ইউনিফৰ্ম পিন্ধিব আৰু দেই চেভ মোৰ তুন্দুৰটো বৰ লেতেৰা হৈছে এতিয়া মই মুচি দিওঁ এইবোৰ গাইছ মই এতিয়া বৰ লেতেৰা হৈছে সেইটো চাফা কৰোঁ হা প্ৰথম ষ্টাৰ্ট আহি কিটচেনত সোমাই অকণমান চাফা তাফা কৰিলোঁ গাইজ চাফা তাফা কৰি মানে তন্দুৰটো মুচিলোঁ আৰু মোৰ টেবুলখন মুচিলোঁ মই অকণমান দেৰিকৈ আহোঁতো তাৰপিছত প্ৰথম মই আজি অৰ্ডাৰটো বনালোঁ গল্ডেন প্ৰন ফ্ৰাই গাইজ অকণমান বাহিৰলৈ ওলাই আহিলোঁ বাহিৰৰ হাৱাবোৰ খাবলৈ মানে গেছ অকণমান কম মানে কাষ্টমাৰ দেই গাইজ সেইকাৰণে বাহিৰত অকণমান ওলাই আহিলোঁ আৰু দেই মানে অকণমান আপোনালোকৰ জাগালৈ দেখাবলৈ আৰু এইফালে আমাৰ বিষ্ণু ছাৰ নমস্কাৰ কাষ্টমাৰ নাই নেকি দে ঠিকে আছে দে আহিব দে পিছলৈ ন এইফালে পাৰ্কত পূৰা ল'ৰা ছোৱালীবিলাক খেলি থাকে আৰু তামান ধাম ধুম কেতিয়াবা এনেকুৱা কাষ্টমাৰ হৈ যায় মানে পাৰ্কখনত ভয়ানক মানুহ হৈ যায় আৰু গাইছ অকণমান বাহিৰলৈ ওলাই আহিলোঁ কিমান দূৰ ভিতৰত সোমাই থাকিম অকণমান বাহিৰৰ নাজাৰাবোৰ চালে অকণমান ভাল লাগে আৰু দিয়কচোন দেই হয়নে নহয় কিমান আৰু ভিতৰত সোমাই থাকিম সেইকাৰণে বাহিৰত অকণমান ওলাই আহিলোঁ আৰু বা ডাঙৰে কেনেকুৱা দিয়া আৰু মই তন্দুৰৰ কাম কৰোঁ ন কয়লাৰ কাম মোৰ গৰম হ'লে ঠাণ্ডা হ'লে হাতখন ইয়াতে ভৰাব লাগে বহুত গৰম লাগে মানে দেই গৰমতে পূৰা ঘাম যাম সি এতিয়া মানে ভাত খাবলৈ আহিছোঁ আমি ভাত দুপৰীয়া হ'লেতো দুপৰীয়া মোটামুটি কিমান বাজিলে চাগে এতিয়া আমাৰ ভোক লাগিছে ভাতটো খাই লওঁ ভাত খাবি না হা গাইজ এতিয়া আমি ভাত খাওঁ আৰু নে কি তেনেকুৱা আৰু নিৰামিষ ভাত খাই দিলেও সুদা 2 পিচ জলকীয়া লয় গাইছ নে কি কোৱা সদায় মাছ মাংস খাবলৈ মন নাযায়তো মাছ মাংস সদায় বনাই থাকোঁ সেই গোটেইকৈ খাবলৈ মন নাযায় আৰু একেবাৰে ভাত পানী খাই আহি অকণমান ওপৰ আহিলোঁ ওপৰ আহি ম'ম' 2 পিচমান বনাই দিওঁ বুলি অকণমান হেল্প কৰি দিওঁ বুলি আহিলোঁ গাইছ ইনকা ম'ম' বনাই অকণমান ভাগৰে লাগি গ'ল আৰু তাৰপাছত আমাৰ ৰেষ্টুৰেণ্টৰ কাৰণে ম'ম'টো নহয় এইটো একচুৱেলি বাহিৰৰ ষ্টল এখন আছে দোকানৰ সেই গতিকে তাৰ কাৰণে ম'ম' বনালোঁ কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব গাইছ ম'ম' বনোৱাটো দেই আৰু আপোনালোকে কেইটা ষ্টাইলৰ ম'ম' বনাব জানো ক'বা অকণমান মই খালি 2টা ষ্টাইলৰ ম'ম' বনাব জানো সেয়ে আৰু গাইছ বাকী ম'ম' চম' বনোৱা হৈ গ'ল অকণমান ৰেষ্ট পাতি লওঁ বাই বাই না কি কওঁ গাইছ